নমস্কাৰ ছাত্ৰছাত্ৰীসকল ওয়েলকাম টু আসাম এডুকেশ্যন কৃষ্ণ চেনেল। আজি আমি দুটা চলকত ৰৈখিক সমীকৰণ জোৰ পাঠখনৰ হয়নে অনুশীলনী 3.2 তোমালোকে ইয়াত মই সাইডত কোৱেশ্চন কেইটা দি যাম। 3.2 কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 ৰ বিষয়ে আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 2 তোমালোকে চোৱা a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বুজোৱা ৰেখা দুটা এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগা হ'ব তাক নিৰ্ণয় কৰিব দিছে। আৰু কোৱেশ্চন নম্বৰ 3 দিছে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণবোৰ সংগত নে অসংগত। এতিয়া সংগত নে অসংগত আৰু ইহঁতৰ লৈখিক নিদৰ্শন যেনেকৈ এটা বিন্দুত কাটিব যদি আমি গ্ৰাফ শীটত বিন্দু কেইটাৰ মান উলিয়াই বহুৱাও তেতিয়াহ'লে সেই বিন্দু কেইটাই বহুৱাৰ পাছত ৰেখা দুডালে হয়নে এটা বিন্দুত কটাকটি কৰিব নে দুইটা সমান্তৰাল সৰলৰেখা হ'ব নে দুইটা ৰেখা এটাৰ ওপৰত আনটো লাগি থাকিব বা লগালগি কৰি থাকিব। এই তিনিটা যি কথা আছে সেই তিনিটাৰ লগত সংগত আৰু অসংগত তাৰ সম্পূৰ্ণ সামঞ্জস্য আছে। যিবিলাক সমীকৰণ জোৰে কোনো এটা সমাধান দেখুৱায় সমাধান ওলাব পাৰি তেনেবোৰ সমীকৰণ সদায় সংগত সমীকৰণ হৈ থাকিব আৰু যি সমীকৰণৰ আমি কোনো সমাধান উলিয়াব নোৱাৰো সেইবোৰ সমীকৰণ অসংগত হ'ব হয়নে। এইখিনিতে আমি আৰু এটা কথা মনত ৰাখিব লাগিব যে যিবিলাক লৈখিক নিদৰ্শনৰ ফালৰ পৰা আমি যদি চাবলৈ যাওঁ হয়নে যিবিলাক মানে যিবিলাক সমীকৰণ জোৰৰ পৰা আমি মান উলিয়াই গ্ৰাফ শীটত পুট কৰি কিনে সেই মান দুটা সৰল ৰেখা নিৰ্দেশ কৰে সেইটো তোমালোকে জানাই। সেই সৰল ৰেখা দুটাই কোনো এটা নিৰ্দিষ্ট বিন্দুত যদি কটাকটি কৰে তেতিয়াহ'লে সি সংগত। যদি সেই সৰল ৰেখা দুটা এটা আনটোৰ ওপৰত থাকে তেতিয়াহ'লে সি সংগত, কাৰণ তাত অসীম সংখ্যক সমাধান ওলাব হয়নে। আৰু যদি সৰল ৰেখা দুডাল কটাকটি নকৰে বা এটা আনটোৰ ওপৰত নাথাকে বা লগালগি নহয় তেতিয়াহ'লে সেই সমীকৰণটো অসংগত হ'ব হয়নে। এতিয়া এই সমীকৰণৰ পৰা আমি কেনেধৰণেৰে আমি এইটো চাম সেই বিষয়বস্তুটো আমি এতিয়া আলোচনা কৰিম হয়নে। তোমালোকে তোমালোকৰ চাৰ্টটো আকৌ ইয়াত দিয়া গৈছে, সেই চাৰ্টটো তোমালোকে চাবা। কুৱেশ্যনত দিয়াৰ পাছত মই চাৰ্টটো দিলোঁ, সেই দিয়া চাৰ্টকেইটা চাই লোৱা হয়। এই চাৰ্টটো তোমালোকৰ কিতাপত উলিয়াই ল'বা হ'ল। যোনটো চাৰ্ট মই কাষত দিছোঁ সেই চাৰ্টটো তোমালোকে কিতাপত উলিয়াই লৈ চোৱা। আৰু মই কুৱেশ্যন নম্বৰ 2 1 নম্বৰৰ 2 নম্বৰ আৰু 3 নম্বৰৰ কুৱেশ্যন কেইটা ইয়াত ৰাফলি কৰি তোমালোকক দেখুৱাম, তোমালোকে মন দি যাবা। তেতিয়া তোমালোকৰ কি হ'ব সমীকৰণ দ্বয় সংগত হ'ব নে অসংগত হ'ব, এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগালগি হ'ব সেই বিষয়ে তোমালোকে গম পাবা। এতিয়া কুৱেশ্যন নম্বৰ 2 1ত দিছে 5x - 4y + 8 5x - 4y + 8 = 0 হয়নে। এইটো আমাৰ 3.2 হয় কুৱেশ্যন নম্বৰ 2 3.2 হ'ল কুৱেশ্যন 2 1 নম্বৰ হ'ল। এতিয়া আমি এইটো পালোঁ নহয় এটা সমীকৰণ। আকৌ দ্বিতীয় সমীকৰণটো দিছে 7x + 6y - 9 7x + 6y - 9 = 0। এতিয়া এইখিনিতে আমি সংগত হয় নে অসংগত হয় নে ৰেখা দুডালে কটাকটি কৰিব নকৰে দুটা সমান্তৰাল সৰলৰেখা হ'ব সেই বিষয়ে এতিয়া আমি ইয়াত কেনেকৈ গম পাম চোৱা। আমি জানো যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিৰ বিষয়ে তোমালোকে গম পাইছা। আৰ্হি হ'ল কি ax + by + c = 0। ইয়াত আমি আকৌ a2x + b2y + c2 = 0 এনেধৰণেৰে আমি পাওঁ হয়নে। এতিয়া আমি কি কৰিম এই আৰ্হি মতে আমি যাব লাগিব। আমাৰ সেই চাৰ্টত আমাক কি দিছে যে a1/a2 হ'ল = b1/b2 = c1/c2 = a1/a2 কিমান আছে প্ৰথম সমীকৰণ যোনটো আছে এইটো প্ৰথম সমীকৰণ, ইয়াক আমি ধৰিম কি এইটো দ্বিতীয় সমীকৰণ,
প্ৰথম সমীকৰণবিলাক আমি a1 b1 c1 ত ল'ম x ৰ সংখ্যা ৰাশি আমাৰ a1 ত যাব হল আকৌ y ৰ সংখ্যা ৰাশি b1 ত যাব হলনে -4 হয়নে ধ্ৰুৱক ৰাশিটো যাব c1 ত 8 ইয়াত আকৌ দ্বিতীয় সমীকৰণৰ a2 7 b2 6 এইটো হল c2 হল -9 এতিয়া তোমালোকে চোৱা ইয়াত a1 by a2 হয়নে is equal to b1 by b2 হৈ আছে নি 5 by 7 -4 by 6 ৰ লগত সমান হ'ব পাৰে জানো নিশ্চয় নোৱাৰে তো ই নহয় হয়নে এনে ধৰণে হ'ব ই যেহেতু এই তথ্যটো 5 by 7 টো -4 by 6 ৰ লগত একে হ'ব নোৱাৰে তো ই a1 by a2 not is equal to b1 by b2 যেতিয়া a1 by a2 not is equal to b1 by b2 হ'ব হয়নে তেতিয়া আমাৰ এই চাৰ্টত তোমালোকে চোৱা ৰৈখিক প্ৰদৰ্শন বুলি দিয়া আছে হয়নে চাৰ্টখনত তোমালোকৰ কিতাপত চাই লবা ৰৈখিক প্ৰদৰ্শন বুলি দিছে তাত কটাকটি কৰা দুটা ৰেখা বুলি কৈছে যেতিয়া a1 by a2 not is equal to b1 by b2 হল b1 by b2 হ'ব তেতিয়া হলে কি হ'ব সিহঁতে ৰৈখিক প্ৰদৰ্শনক কটাকটি কৰা দুটা বিন্দু এতিয়া যদি আমাক কোৱেশ্চনটো জি খুদিছে এই খুদা কোৱেশ্চন মতে আমি যাওঁ হয়নে তেতিয়া হলে আমাক কি খুদিছে ইয়াত যে সমান্তৰাল হ'ব এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা হ'ব তেতিয়া a1 by a2 not is equal to b1 by b2 হৈ আছে তো ই কি কৰিব এটা বিন্দুত কটাকটি কৰিব হলনে আৰু ই সংগত হ'ব হল তোমালোকে কি কৰিবা হয়নে তোমালোকে কৰিবা কি বুলি কওঁতে এইখিনিতে এই a1 by a2 b1 by b2 এইখিনি এনেকৈ কৰি ল'বা a1 by a2 এনেকৈ সমীকৰণটো লিখি ল'বা এইখিনিও আমি লিখিব নালাগে হয়নে যেতিয়া আমি কৰিম সলভ বুলি যেতিয়া লিখিম আমি হয়নে সমাধান বুলি যেতিয়া কৰিম আমি এইটো সমাধান যেতিয়া কৰো সলভ যেতিয়া কৰিম আমি এই প্ৰশ্নটো যদি আহে আৰু আমাক সলভ কৰিব দিয়ে তেতিয়ালে আমি কৰিম কি a1 by a2 is equal to ইমান b1 by b2 is equal to -4 by 6 c1 by c2 is equal to 8 by 9 এতেকে a1 by a2 not is equal to b1 by b2 হয়নে এতে ইয়াত a1 by a2 not is equal to b1 by b2 হৈছে গতিকে যদি তোমাক সংগত নে অসংগত খুদে তেতিয়া তুমি লিখিবা কি এতেকে সমীকৰণ দ্বয় সংগত হ'ব সমীকৰণ দুটাই আর এটা অদ্বিতীয় সমাধান থাকিব বুলি লিখিবা হয়নে আকৌ যদি লৈখিক প্ৰদৰ্শনৰ ওপৰত বেছ কৰি তোমালোকক কোৱেশ্চনটো খুদে যে ৰেখা দুটা কেনে প্ৰকৃতিৰ হ'ব তেতিয়া তোমালোকে লিখিবা এতেকে ৰেখা দুডালে পৰস্পৰে এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব এতেকে ৰেখা দুডালে হয়নে ৰেখা দুডালে এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব দাঁড়ি সমীকৰণ দ্বয় সংগত হ'ব হয়নে তেনেধৰণে তোমালোকে লিখি দিবা হল ঠিক এনে ধৰণেৰে আমি ৰেখা দুডালৰ প্ৰকৃতিটো আমি উলিয়াব পাৰিম হল ঠিক একে ধৰণেৰে আমাৰ কোৱেশ্চন 2 ৰে 3 নম্বৰত দিছে কি 9x plus 3y 9x plus 3y plus 3y 9x plus 3y plus 12 হয়নে 9x plus 3y plus 12 এটো plus 12 দিছে হল তার পাছত দিছে কি 18x হল এইখিনি দিছে 18x plus 6y এটো ঠিকই আছিল 6y plus 24 plus এইটো দিছে কিমান 24 এটা এইটোৰ ক্ষেত্ৰত কি হ'ব আমাৰ চোৱা ইয়াত আমাৰ কি হ'ব a1 হ'ব 9 হয়নে a2 হ'ব কিমান 18 b1 হ'ব কিমান 3 b2 হ'ব 6 এইটো হ'ব সরি c1 হ'ব কিমান
12 আৰু ই হ'ব 24 এতিয়া ইয়াত আৰু এটা কথা তোমালোকে চাবা 3 3 গুণ 9 3 6 গুণ 18 এইটো কিমান হ'ব যদি আমি কাটি দিওঁ ইয়াত হয়নে তেতিয়া হলে এইটো 9/18 আছে নহয় ইয়াক যদি কটাকটি কৰো তেতিয়া হলে 3 3 গুণ 9 হয়নে 3 6 3 গুণ 18 3 এ কাটিলে এনেকুৱা হ'ব 3 গুণ 3 বা 9 গুণ 9 সিধা তোমালোকে এনেকৈ 9 গুণ 9 9 দুগুণে 18 3 গুণ 3 3 দুগুণে 6 হয়নে 12 1 গুণে 12 12 দুগুণে 24 অর্থাৎ সকলো কিমান ওলাইছে আমাৰ হাফ হাফ এন্ড হাফ হলনে ইয়াত আমাৰ কি হ'ব এতিয়া a1/a2 is equal to হল a1/a2 is equal to b1/b2 is equal to c1/c2 হয়নে যেতিয়া আমাৰ a1/a2 is equal to b1/b2 আৰু c1/c2 হয় হয়নে তেনে ক্ষেত্ৰত আমাৰ কি হ'ব সেই চাৰ্টত থকা দ্বিতীয় যোনটো আছে সেই দ্বিতীয় সমীকৰণ দ্বয়ৰ যোনটো আছে সেইটো লগত হুবহু মিলিব যাব অৰ্থাৎ মিলি যোৱা দুটা ৰেখা হ'ব ই সংগত হ'ব ৰেখা দুডালে ৰেখা দুডাল মিলি যোৱা ৰেখা হ'ব আৰু ইহতো কি হ'ব সংগত হ'ব ৰেখা দুডালে পৰস্পৰে মিলি থাকিব হয়নে পৰস্পৰে মিলি থাকিব আৰু সমীকৰণ দ্বয় সংগত হ'ব দাৰি হল ইয়াত এনেকুৱা হ'ব অৰ্থাৎ এইটো বুজিছা চাগে আগৰটোত আমাৰ কি আছিল যদি আমি এনেকে গ্ৰাফ শীটত পুট কৰো হয়নে যদি আমি গ্ৰাফ শীটত পুট কৰিব যাওঁ তেতিয়া হলে কি হ'ব হয় এনেকে কোনো এটা নিৰ্দিষ্ট বিন্দুত কাটিব প্ৰথমে যোনটো কৰিলো এতিয়া সমীকৰণত কি হ'ব তোমালোকৰ হয়নে যে এটা আনটোৰ ওপৰত মিলি যাব ৰেখাটো যদি এনেকুৱা হয় আনটো ইয়াৰ ওপৰতে থাকিব হল এইটো যদি এনেকে যায় আনটো এনেকে ইয়াৰ ওপৰে যাব তেনেকুৱা হ'ব এই কাৰণে ৰেখা দুডালে পৰস্পৰ মিলি থাকিব আৰু সমীকৰণ দ্বয় সংগত হ'ব অৰ্থাৎ যত সমাধান ওলাব ইয়াত অসীম সংখ্যক সমাধান ওলাব এইটো হয়নে মিলি গলে প্ৰতিটো ষ্টেজতে সমাধান ওলাব সেই কাৰণে ইয়াত অসীম সংখ্যক সমাধান যুক্ত ই হল সেই কাৰণে ই সংগত হ'ব হয় এতিয়া আমি তৃতীয় কোৱেশ্চনলৈ যাওঁ হ'ব তৃতীয় কোৱেশ্চনটো আমাক দিছে কি 6x - 3y হয়নে 6x - 3y হল 6x - 3y plus 10 এইটো 10 দিছে হল তাৰ পাছত দিছে কিমান 2x - y plus 9 2x - y plus 9 2x - y plus 9 হয়নে এইটো আমাৰ তৃতীয় সমীকৰণ হল এই তৃতীয় সমীকৰণৰ ক্ষেত্ৰত এতিয়া কি হ'ব আমি চাওঁ হ'ব তৃতীয় সমীকৰণৰ ক্ষেত্ৰত ওপৰত 6 হ'ব হল ওপৰত 6 তলত 2 2 3 গুণ 6 2 গুণে 2 এনেকুৱা হ'ব হয়নে তাৰ পাছত ইয়াত থাকিব কিমান 3 ওপৰত থাকিব তলত 1 হল ইয়াত থাকিব ওপৰত 10 তলত 9 এতিয়া চোৱা তোমালোকে যে ইয়াত এনেকুৱা ওলাইছে ইয়াত এনেকুৱা অৰ্থাৎ ইয়াৰ মান 3 এইটো 3 হৈ আছে ইয়াত 10/9 হৈ আছে অৰ্থাৎ a1/a2 is equal to b1/b2 হৈ আছে কিন্তু c1/c2 হোৱা নাই a1/a2 is equal to b1/b2 not is equal to c1/c2 হয় যেতিয়া এনে ধৰণৰ ওলাব তেতিয়া এই সমীকৰণ দ্বয়ৰ এই সমীকৰণ দুটাৰ সমাধান কেনেকুৱা হ'ব যে ইহঁতৰ কোনো সমাধান উলিয়াব পৰা নেযাব ইহঁতৰ কোনো সমাধান নেথাকিব ৰেখা দুডালৰ হয়নে সমীকৰণ দ্বয়ৰ বা ৰেখা দুডালৰ যেনেকে তোমালোকে সহজ পোৱা তেনেকে লিখিবা সমীকৰণ দুডালৰ কোনো সমাধান নাই অৰ্থাৎ সমীকৰণ দুডালৰ কোনো সমাধান নেথাকিব যদি সমাধানটো খুদে
যদি তোমাক লৈখিক নিদৰ্শনৰ ওপৰত কোৱেশ্চনটো আছে যে কেনে ধৰণৰ ৰেখা হ'ব তেতিয়া তুমি কবা ৰেখা দুডাল সমান্তৰাল ৰেখা হ'ব অৰ্থাৎ সমান্তৰাল সৰল ৰেখা হ'ব হয়নে এই সমীকৰণ দুটাৰ পৰা যেতিয়া আমি পইণ্টবিলাক উলিয়াই গ্ৰাফত বহুৱাম তেতিয়া ইয়াত কেনেকৈ ওলাব বুলি কওঁতে ইহঁতে দুটা ৰেখা যোনটো আমি গ্ৰাফত পুট কৰোঁ সিহঁত দুটা সমান্তৰাল সৰল ৰেখা হ'ব ইহঁতে কেতিয়াও কটাকটি নকৰে হয়নে এটা তোমালোকে নিশ্চয় বুজি পাইছা ইয়াক আকৌ আমি কি কম সংগত কম নে অসংগত কম অসংগত কম কাৰণ ইয়াত সমাধান নাই কাৰণ ৰেখা দুডালে কতো পৰস্পৰিক কটাকটি নকৰে যদি গ্ৰাফত এনেকুৱাত বহুৱাম এটা ৰেখা ইয়াত যাব এটা ৰেখা ইয়াত থাকিব পাৰে হয়নে অথবা এডাল ৰেখা এনেকৈ যাব পাৰে আনডাল ৰেখা এনেকৈ যাব পাৰে তেনেকুৱা যিকোনো প্ৰকৃতিৰ হ'ব পাৰে হ'ল কিন্তু দুয়োটা ৰেখাই কেতিয়াও কটাকটি নকৰে এনে ক্ষেত্ৰত আমি লিখিম ৰেখা দুডাল সমান্তৰাল সৰল ৰেখা হ'ব হ'ল এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা a1 ৰ ক্ষেত্ৰত প্ৰথম x ৰ ৰাশিটো ধৰিলো b1 ৰ ক্ষেত্ৰত y প্ৰথম সমীকৰণৰ y ৰ সাংখ্যিক মানটো ধৰিলো c1 ৰ ক্ষেত্ৰত ধৰিলো প্ৰথম সমীকৰণৰ সাংখ্যিক মানটো 10 আকৌ a2 ধৰিছো 2 দ্বিতীয় সমীকৰণ 2 দ্বিতীয় সমীকৰণ হয়নে 2 আছে 2 বহালো ইয়াত কি আছে 1 আছে তো 1 বহালো ইয়াত কি আছে 9 আছে তো 9 বহালো c2 কাৰণ তাৰপিছত আমি চালো যে কোনকেইটা সমান আছে সমান নাই সেইটো চাওঁতে আমি দেখিলো a1/a2 = b1/b2 not equal to c1/c2 হৈছে হয়নে প্ৰথম ক্ষেত্ৰত কি হৈছিলে a1/a2 not equal to b1/b2 হৈছিলে দ্বিতীয় ক্ষেত্ৰত কি হৈছিলে তিনিওটা সমান ওলাইছিলে আমাৰ ডাটা বিলাক এনেকৈ উলিয়াওঁতে a1/a2 b1/b2 মানবিলাক বহুৱাওঁতে তিনিওটা সমান ওলাইছিল কাৰণে a1/a2 = b1/b2 = c1/c2 বুলি লিখিছিলো হলনে যেতিয়া a1/a2 not equal to b1/b2 হয় তেতিয়া আমি সিহঁতক সংগত বুলি কম আৰু সিহঁতে এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব যেতিয়া a1/a2 b1/b2 = c1/c2 হয় তিনিওটা সমান হয় তেতিয়া সিহঁত দুটা কি হ'ব এটাৰ ওপৰত আনটো সৰল ৰেখাটো বহি থাকিব সিহঁতে অসীম সংখ্যক সমাধান দেখুৱাব তাকো আমি কি কম সংগতই বুলি কম আকৌ এই তৃতীয়টো যেতিয়া সৰল ৰেখা দুডাল মিলি নোযোৱা কতো কটাকটি নকৰে সিহঁত দুটা সমান্তৰাল সৰল ৰেখা আছে সম দূৰত্বত সিহঁতে গতি কৰি থাকিব তেনে ধৰণৰ সৰল ৰেখা ওলাব এইটোৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আমি কি কম অসংগত বুলি কম আৰু ইহঁত কেতিয়াও লগ নলগা দুটা সমান্তৰাল সৰল ৰেখা হ'ব বুলি আমি কম এইটোৱে হ'ল আমাৰ অনুশীলন 3.2 ৰ কোৱেশ্চন দুটাৰ পৰা পাবলগীয়া উত্তৰ হয় এনে ধৰণে আমি বাদবাকি 3 নম্বৰ কোৱেশ্চনৰ এনসাৰ কেইটাও ঠিক এনে ধৰণে কৰিব লাগিব তোমালোকে ঘৰত প্ৰেক্টিছ কৰি লবা পাৰিবা এইখিনিতে তোমালোকে সংগত অসংগত বা লৈখিক নিদৰ্শনৰ বিষয়ে বুজি পাইছা বুলি মই ভাবিলো আৰু হয় না এইখিনিয়ে কৈ মোৰ আজিৰ এই ক্লাছটো সমাপন কৰিলো ধন্যবাদ